মহামাৰীয়ে বিপদ মাতিছে মাজুলীৰ মুখা শিল্পলৈ। মাজুলীৰ চামগুৰি সত্ৰত নিমাওমাও পৰিৱেশ। কৰোনাৰ ভয়াৱহতাৰ বাবে মুখা শিল্প চাবলৈ উপস্থিত হোৱা নাই দেশী বিদেশী পৰ্যটক। ৰাজ্য চৰকাৰৰ আনলক প্ৰক্ৰিয়াই এতিয়া আশাৰ ৰেঙনি কঢ়িয়াই আনিছে মুখা শিল্পীসকলৰ জীৱনলৈ। মাজুলীৰ পৰ্যটনস্থলী বুলি ক'লে মনলৈ আহে বিশ্ববিখ্যাত চামগুৰি সত্ৰৰ মুখা শিল্পৰ কথা। চামগুৰি সত্ৰৰ মুখা শিল্পই ইতিমধ্যে প্ৰসাৰ লাভ কৰিছে সমগ্ৰ বিশ্বত। চামগুৰি সত্ৰত নিৰ্মাণ হোৱা মুখাসমূহ চাবৰ বাবে অসমৰ লগতে সমগ্ৰ বিশ্বৰ বিভিন্ন প্ৰান্ত পৰ্যটকে ভিৰ কৰা পৰিলক্ষিত হয়। আমাৰ এই চামগুৰি সত্ৰৰ যিটো মুখা সংস্কৃতি, মুখা কলা, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টি যি মুখা কলাক লৈ আমাৰ সত্ৰৰ আমাৰ যি এই মুখাক লৈ এটা পৰিকল্পনা আছিলে, ভৱিষ্যতৰ যিখিনি আগতে কৰি আহিছিলে সেইখিনি গুৰুজনৰ কলাৰ পিছত, গতিকে আমাৰ পৰম্পৰাগতভাৱে এই কলাক আমি চৰ্চা অব্যাহত ৰাখিছোঁ যদিও আমাৰ ইয়াত পৰ্যটকে চাবৰ বাবে বা তেওঁলোকে নিজক সুবিধাৰ্থে তেওঁলোকে ক্ৰয় কৰি নিবৰ বাবে যিটো সুবিধাজনক ব্যৱস্থা আছিলে, হঠাতে অহা কৰোনা ভাইৰাছৰ কাৰণে পৰ্যটকৰ আগমন কমি আহিলে আৰু কমি অহাৰ ফলত আমাৰ যিটো কামৰ যিটো আগ্ৰহ আছিলে সেই আগ্ৰহটো ক্ৰমান্বয়ে কমি অহা যেন অনুভৱ হ'ল। যিহেতু আমাৰ কলাও তৈয়াৰ কৰিছোঁ, কিন্তু আমাৰ চলাৰ যিটো সুবিধাটো আমি কৰিব পৰা নাছিলোঁ। গতিকে বৰ্তমান অৱস্থাত আমি দেখা পাইছোঁ পৰ্যটক আহিবলৈ লৈছে কৰোনা ভাইৰাছৰ এইটো সংক্ৰমণটো কমি যোৱাৰ হেতু। গতিকে আমি আশা কৰিছোঁ, আমাৰ ফালৰ পৰা এটাই আহ্বান যে মুখা কলাক দৰ্শন কৰিবলৈ যিটো পৰ্যটকৰ যিটো বন্ধৰ ব্যৱস্থা আছিলে সেইটো খুলি দিব বুলি আমি হঠাতে গম পাইছোঁ। গতিকে সেইটো আশা কৰিছোঁ, কামনা কৰিছোঁ, কলা হওক আৰু আমাৰ কলাক দৰ্শন কৰক। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ এই কলাক আগুৱাই নিয়াত তেখেতসকলে যেন আৰু সুবিধাজনক ব্যৱস্থা গ্ৰহণ কৰে। লগতে আমাৰ যিটো বানপানীৰ ব্যৱস্থাৰ কাৰণেও কিছুমান অসুবিধা হৈ গৈছে আৰু আমাৰ ঘৰৰ পৰিয়ালটোৱে এই মুখা কলাত জড়িত হওঁতে কিবা যদি অসুবিধা হৈছে নিশ্চয় হৈছে। গতিকে এই অসুবিধাখিনি দূৰ কৰাৰ মাজেৰে আমাৰ কলাক আগুৱাই নিয়াৰ এটা প্ৰচেষ্টা অব্যাহত ৰাখিছে। গতিকে সমূহ ৰাইজক আমি আহ্বান জনাইছোঁ, আহক তেখেতসকলেও দৰ্শন কৰক, মুক্ত মনেৰে যাতে আহিব পাৰে আমিও আশা কৰিছোঁ। মাজুলীৰ পৰা কৃষ্ণ দাসৰ ৰিপৰ্ট, খবৰ 24 অসম।